বন্ধুসকল ইনোভেট আসামৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল আজি আমি বেংগলী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ফ্ৰী গাইডবুকৰ PDF লৈ আহিছোঁ। PDF কেইটা কেনেকৈ ডাউনলোড কৰিব সেই সকলোখিনি আজি আমি এই ভিডিঅ'টোত কভাৰ কৰিম। আপোনালোকক জনাই দিওঁ যে আগন্তুক যি অসম টেট পৰীক্ষা আহি আছে সেই টেট পৰীক্ষাৰ লগতে চেণ্ট্ৰেলে যি টেট পৰীক্ষা অনুষ্ঠিত কৰে সেই CTET পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এই PDF কেইটা নিৰ্মাণ কৰিছোঁ। আপোনালোকে ডাউনলোড কৰি পঢ়িব পাৰিব, যিটো লিংক আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি ৰাখিম। আপোনালোকে তাতে ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। এইকেইখন PDF বেংগলী মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিৰ্মাণ কৰা হৈছে। আমি ইতিমধ্যে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ বাবে PDF আপলোড কৰিলোঁ। আপোনালোকে যদি ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকক জনাই দিওঁ যে আমাৰ চেনেলটোত প্ৰয়োজনীয় প্ৰশ্ন কাকতসমূহক লৈ ভিডিঅ'সমূহ নিৰ্মাণ কৰি থকা হৈছে। আপোনালোকে সেই ভিডিঅ'সমূহ চাই প্ৰস্তুতি চলাব পাৰিব। আৰু আমাৰ ইনোভেট আসামেই একমাত্ৰ ইউটিউব চেনেল য'ত আপোনালোকে এনেধৰণৰ ষ্টাডি মেটেৰিয়েলসমূহ প্ৰদান কৰাৰ লগতে পুৰণি প্ৰশ্ন কাকতসমূহৰো প্ৰশ্ন উত্তৰবোৰ বিস্তৃতভাৱে আলোচনা কৰা হয়। আজিৰ এই পেজটোত আমি বেংগলী মিডিয়ামৰ বাবে 4খন কিতাপৰ PDF আপলোড কৰিছোঁ, যিকেইটা হৈছে চাইল্ড ডেভেলপমেণ্টৰ এখন কিতাপ, পৰিৱেশ অধ্যয়ন অৰ্থাৎ এনভাইৰনমেণ্টেল ষ্টাডিজৰ সম্পূৰ্ণ এখন কিতাপ, বেংগলী ব্যাকৰণৰ এখন সম্পূৰ্ণ কিতাপৰ লগতে গণিতৰ অলপ নোটছ আপলোড কৰা হৈছে। বৰ্তমান আপোনালোকে এইখিনিকে পঢ়ক। আমি পুনৰ বেংগলী মাধ্যমৰ বাবে নতুন নতুন কিতাপ আমাৰ চেনেলত আপলোড কৰিম। তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু এনেধৰণৰ নটিফিকেশ্যনসমূহ মিছ নকৰিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আমি নতুন ভিডিঅ' দিলেই আপোনালোকে সকলোতকৈ প্ৰথমে আমাৰ নটিফিকেশ্যনটো পায়। এই PDFসমূহ ডাউনলোড কৰিবলৈ কাষতে থকা ডাউনলোড বটনটোত ক্লিক কৰিব। তেতিয়া আপোনালোকে অন্য এটা পেজলৈ ৰিডাইৰেক্ট হ'ব আৰু সেই পেজটোত ৰঙা ৰঙৰ এটা ডাউনলোড বটন থাকিব। তাত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব। এই PDFসমূহৰ আৰু ইম্পৰ্টেণ্ট লিংকছসমূহ ডেছক্ৰিপশ্যনত দি ৰখা হ'ব। তেন্তে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে এবাৰ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলৰ ভিডিঅ'বোৰ মিছ নকৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।